নমস্কাৰ মোৰ বন্ধু বান্ধৱীসকল, মই ৰবি আপোনালোকক স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজি মানে টপিকটো হৈছে দবা। এতিয়া আমাৰ নামঘৰত অতিকে প্ৰয়োজনীয় বাদ্যবিধ হৈছে দবা। দবাটো আমাৰ ভাগৱত চাগৱত নামঘৰ ভাওনা চাওনা সবিশেষত মানে আমি দবা কোবালেই মানে আমি মূৰ দুৱাই পেলাই নামঘৰত খেয়া লওঁ এই দবা। আৰু ইয়াৰ আগত মই আপোনালোকক এটা ঢোলৰ ওপৰতো মানে টপিকত এটা ভিডিঅ' দিছিলোঁ বিহু ছিজনত, যে আপোনালোকে এটা যে ঢোল যদি আপুনি ল'ব বিচাৰে কিমান টকা ক্ৰয় কৰি আপুনি এটা ঢোল ল'ব পাৰিব। আৰু তাৰ বিপৰীতে আপুনি যদি আপোনাৰ নিজৰ এটা ঢোল আছে আৰু ঢোলটো যদি কেনেবাকৈ ডেমেজ হৈছে তাক যদি আপুনি নতুনকৈ বনাব খোজে বা চাউনি টাউনি কৰিব খোজে তেতিয়াহ'লে কিমান টকা খৰচা কৰি আপুনি ঢোল এটা মানে চাউনিটো কৰাব পাৰিব। তাৰ ওপৰত মই এটা ভিডিঅ' দি থোৱা আছে। আপোনালোকে যদি এতিয়ালৈকে সেই ভিডিঅ'টো চোৱা নাই তেতিয়া মোৰ চেনেলত গৈ আপোনালোকে সেই ভিডিঅ'টো চাই ল'ব পাৰে। আৰু আজিৰ টপিকটো হৈছে দবা। দবা এটা মানে আমাৰ বিষ্ণুদা দোকানত আহিছে, তেওঁ এতিয়া দবাটো মানে বনাই আছে বিন্দাছ ধুনীয়াকৈ। গতিকে মই ভাবিলোঁ আপোনালোককো দবাটোনো কেনেকৈ বনায় তাক দেখাওঁ, আৰু দবাৰ বিষয়ে মানে যিমানখিনি পাওঁ বিষ্ণুদাৰ পৰা জানি পেলাই মানে আপোনালোকৰ আগত মানে আগবঢ়াব লৈছোঁ। গতিকে চাওক বিষ্ণুদাই কি সুন্দৰকৈ মানে এই দবা ভাগ বনাই আছে। ইয়াৰ লগতে ডেকাও আছে, মিষ্টাৰ ডেকা বনাই আছে, এয়া বিষ্ণুদা আছে। এয়া দেখিছে দবা মানে আগত যোনটো চামৰাটো আছিল, চামৰাটো মানে ডেমেজ হৈ গৈছিলে। ডেমেজ হৈ যাওঁতে মানে তাক মানে আকৌ নতুনকৈ সলাই পেলাই এয়া বিষ্ণুদাই মানে ফিটিং কৰিছে। এতিয়া বিষ্ণুদা আপোনাৰ পৰা মই জানিব বিচাৰিম যে এই দবাটো যে এতিয়া মানে এইটো চাউনি বুলিয়ে নকয় জানো সলাই দিয়াটোক? চাউনি হয়নে? এতিয়া ধৰি লওক এই দবা ভাগ আপুনি দেখিছে মিডিয়াম চাইজৰ, ইয়াতকৈ ডাঙৰ চাইজৰো দবা থাকে বা ইয়াতকৈ সৰু চাইজৰো দবা থাকে, নহয়নে বিষ্ণুদা? হয়, গতিকে এই মিডিয়াম চাইজৰ দবা আৰু আপোনাৰ ওচৰত যদি ডাঙৰ চাইজৰো দবা থাকে বা ইয়াতকৈ যদি আপোনাৰ সৰু চাইজৰ দবাও যদি আপোনাৰ ওচৰত থাকে আপুনি ইয়ালৈ আনিব পাৰে। আনি পেলাই আপুনি ধুনীয়াকৈ মানে দবা ভাগ চাউনি টাউনি কৰাই পেলাই আপুনি ইয়াৰ পৰা লৈ যাব পাৰে। আৰু সবিশেষ মই আপোনাৰ জানিব খুজিম যে বিষ্ণুদা এই ৰছীবিলাক যে লগাইছে, ৰছী লগোৱাৰ পাছত ইয়াৰ চামৰাটো এনেকৈয়ে থাকিব নে ইয়াক আকৌ কিবা কৰা হয় ওপৰটো? এতিয়া দবাটো মানে এনেকৈ অলমষ্ট মানে ৰেডি হৈ গৈছে। এই দবাটো মানে ৰেডি হৈ গৈছে বুলি আমি জানিব পাৰিছোঁ। এতিয়া দবাটো ৰেডি হৈ গৈছে। তাৰপিছত মানে এই বৰতি টাইপে মানে আগত যেনেকৈ বৰতি লগাই ঢোলত, ইয়াত ধৰি লওক এইটোতো অলপ ডাঙৰ বস্তু ন, ইয়াত বৰতি নাখায়। ইয়াত ৰছীয়ে থাকিব। এইটো যিহেতুকে ডাঙৰ বস্তু ইয়াত মানে ৰছীয়ে থাকিব। আৰু বাকী মানে আপোনালোকেও হয়তো মনতে আপোনালোকৰ বহুত ধৰণৰ প্ৰশ্ন আছে, মই জানিব পাৰিছোঁ দবা ভাগ দেখি পেলাই যে আপোনালোকেও যদি কেনেবাকৈ দবা এটা ল'বলৈ মন আছে বা কাৰোবাৰ চাউনি কৰাব মন আছে, গতিকে আপোনালোকেও জানিব বিচাৰিব যে কিমান টকা খৰচা কৰি পেলাই আমি এটা দবা চাউনি কৰাব পাৰিম, বা আমি যদি নতুন এটা দবা ল'ব খোজোঁ তেতিয়াহ'লে কিমান টকা মানে ব্যয়বহুল কৰি পেলাই আমি খৰচা কৰি পেলাই নতুন এটা দবা আমি কিনিব পাৰোঁ। গতিকে তাৰ বিষয়ে মই বিষ্ণুদাৰ পৰা অলপ জানিব খুজিম। বিষ্ণুদা, এই যে আপুনি দবা ভাগ যে এতিয়া যে ধৰি লওক এয়াটো মিডিয়াম চাইজৰ দবা হয়নে? এইটো 24 ইঞ্চি হয়নে? ইঞ্চি হিচাপে চাইজ থাকে ন? কিমান ইঞ্চি থাকে আপোনাৰ মতে? হয়, সেইটো নিজৰ ওপৰত কথা। এতিয়া ধৰি লওক 24 ইঞ্চি যোনটো দবাটো আপুনি চাউনি কৰিছে, ইয়াৰ চাউনি খৰচ কিমান আহে? হয়, 24 ইঞ্চি দবাটো যদি আপুনি মানে চাউনিৰ কাৰণে আনে তেতিয়াহ'লে তাক 3000 টকা থাকে। আৰু যদি বিষ্ণুদা এনেকুৱা দবা এটা নাই, কোনোবা এজনে ল'ব খোজে তেতিয়াহ'লে কিমান টকা খৰচা পৰে 24 ইঞ্চি দবা ভাগ? এটা প্লেন চিট আৰু এটা পিতলৰ। পিতলটোত 26000, 24 ইঞ্চিটোত প্লেন চিটতো 15000 আৰু পিতলতো 26000। হয়, 24 ইঞ্চি চাইজৰ যদি আপুনি পিতলৰ লয় তেতিয়াহ'লে কিমান? 15000। পিতলতো 26000 24 ইঞ্চি চাইজৰ। যদি আপুনি পিতলত লাগে আপোনাৰ এই খোলাটো যে আপুনি দেখিছে এই খোলাটো আপোনাৰ পিতলৰ হ'ব। আৰু এটা কিহৰ থাকে বুলি ক'লে? প্লেন চিট। এটা প্লেন চিটৰ থাকে। আৰু প্লেন চিটতো আপুনি কিমান ক'লে? 15000। প্লেন চিটত অলপ 15000 আৰু যদি আপুনি পিতলৰ লয় তেতিয়াহ'লে 26000, মানে 11000 টকাৰ ডিফাৰেঞ্চ। আপুনি পিতলতো, কাৰণ পিতলৰ দাম আছে সেইকাৰণে মানে পিতলতো দামটো অকণমান বেছি হয়, আৰু প্লেন চিটটোৰ দামটো কম সেইকাৰণে তাৰ দামটো অলপ কম। আৰু সবিশেষ মই আপোনাক মোৰ ইয়াৰ চেনেলৰ ডিছক্ৰিপশ্যনতো দি দিম। আৰু মোৰতো আপুনি স্ক্ৰীণত দেখিছে চাগে, স্ক্ৰীণত মোৰ বাদ্য ভাণ্ডাৰ নামে সৈতে মই আপোনাক কণ্টেক্ট নাম্বাৰটো দি দিছোঁ। আপোনালোকে যোগাযোগ কৰি পেলাই ইয়াৰ পৰা এটা দবা, সুন্দৰ এটা দবা আপোনালোকে ক্ৰয় কৰি লৈ যাব পাৰিব। আৰু বাকী অকল দবা বুলিয়ে নহয়, আপোনাৰ প্ৰয়োজনীয় যেনেকৈ আপুনি যদি আপোনাক নেগেৰা লাগে বা আপোনাক যদি খোল লাগে বা আপোনাক যদি ঢোল লাগে বা আপোনাক যদি মৃদং লাগে, গতিকে তেনেকুৱা ধৰণৰ বাদ্যযন্ত্ৰবিলাক যদি আপুনি ল'ব বিচাৰে তেতিয়া আপুনি আহি পেলাই আমাৰ বিষ্ণুদা দোকানত আহি পেলাই ল'ব পাৰে। আপোনাৰ বাদ্য ভাণ্ডাৰখনৰ নাম কি আছিলে? ৰাহুল বাদ্য ভাণ্ডাৰ। আপোনালোকে তলত স্ক্ৰীণত দেখিছে ৰাহুল বাদ্য ভাণ্ডাৰ, আৰু কণ্টেক্ট নাম্বাৰটো তলত আছে। আৰু লোকেশ্যনটো হৈছে আপুনি যদি যোৰহাটৰ হয় তেতিয়াহ'লে যোৰহাট আপুনি জেবিঅ'ত বাইপাছ চাৰিআলিৰ পৰা আহি লেফ্ট চাইডে আপুনি মালৱালী ফালে যদি টাৰ্ণ লৈ আহি পেলাই ঠিক আপুনি 200 মিটাৰমান আহি পেলাই আপুনি ৰাইট হেণ্ড চাইডত আপুনি দেখাই পাব ৰাহুল বাদ্য ভাণ্ডাৰ।
আৰু চাওকচোন মানে দবা ভাগ কি ধৰণে সুন্দৰকৈ মেৰামতি কৰি আছে তেওঁ। আৰু বাকী আমাৰ মিষ্টাৰ ডেকা আছে, ডেকাও আহিছে মোৰ লগতে। আজি ব্লগ বনাই আছোঁ আমি। দেখিছে কেনেকৈ মানে ফুটাবিলাক কৰি পেলাই বৰটিটো পাছ কৰি দিছে। তাৰপিছত বৰটিডাল আঁতৰাই পেলাই আকৌ তাত মানে এইটো আমাৰ ৰছীটো লগাই দিয়া হ'ব। এইটো কি বুলি কয়? প্লাষ্টিক ৰছী, প্লাষ্টিক ৰছী বুলিয়ে কোৱা হয় ইয়াক। গাইজ দেখিছে আপোনালোকে কেনেকৈ মানে ইয়াৰ ৰছীটো টানি থকা হৈছে। বিষ্ণুদাই দেখিছে আপোনালোকে টানিছে, কাৰণ ৰছীটো এনেই লগাই দিলেই নহ'ব, তাক টানিব লাগিব। এটা এডজাষ্ট হ'ব লাগিব ন ৰছীটো। এডজাষ্ট হোৱাৰ পাছত যেতিয়া সি টান খাই থাকিব, দবাটোত মানে চামৰাখন ফুল ফিট হৈ যাব লাগিব। ফিট হোৱাৰ পাছতহে মানে দবাটোৰ পৰা মানে সঠিক যোনটো আৱাজ আমাক দৰকাৰ, সেই আৱাজটো মানে ৰগৰটো উঠিব। গতিকে চাওক কেনেকৈ বিষ্ণুদাই এইটো দবাটো মানে ৰছীবিলাক টানি আছে। গতিকে আপোনালোকেও যদি এনেকৈ দবা চবাক আছে বনাবলগীয়া, আপোনালোকেও ভাবি আছে কিবা বেয়া হৈছে, পুৰণা দবা ৰিপেয়াৰিং কৰিবলগীয়া লাগে, মানে চাউনি কৰিবলগীয়া হৈ আছে, আপোনালোক আহিব পাৰে বিষ্ণুদাৰ দোকানত। তেওঁ অতি সুন্দৰকৈ আপোনাক এনেকৈ দবাটো বনাই দিব। আৰু ইয়াত যিহেতুকে আপুনি দেখা পাইছে, ইয়াৰ খোলাটো হৈছে কাঠৰ, হয়নে? এইটো কাঠৰ খোলা। আগৰ দিনত কাঠৰ আছিলে, এতিয়াও বাৰু বহুতে কাঠৰ খোলা ব্যৱহাৰ কৰে, কিন্তু কাঠৰটোতকৈ যদি আপুনি প্লেইন চিট বা পিতলৰ খোলাটো ব্যৱহাৰ কৰে তেতিয়া মানে ভাল। সেইটো অলপ দিন লাষ্টিং কৰে। আৰু কাঠৰ খোলাটো কি হয় মানে দিন হৈ যোৱা মাত্ৰক মানে সেই খোলাটো লাহে লাহে ডেমেজ হ'বলৈ আৰম্ভ কৰে। আৰু দেখিছে এই ৰছীবিলাকৰ মাজতে এডাল বৰটি সোমাই আছে, কাৰণ এই বৰটিটো দিয়াৰ পাছতহে ৰছীটোৱে মানে আপোনাৰ চামৰাখন ধুনীয়াকৈ ধুই ৰাখিবলৈ মানে সক্ষম হয়। আৰু এই দবাৰ তলত যে আছে এই গোল, এইটো কি বুলি কয় বিষ্ণুদা? বিৰিয়া। বিৰিয়া। গতিকে আপুনি দেখিছে দবাৰ তলত আছে এয়া বিৰিয়া, কাৰণ মানে ৰছীটো লগাব ক'ত? এইপিনেতো চামৰাৰ মাজত আপোনাৰ বৰটি দি দিলে বৰটিত ৰছীটো লাগি গ'ল, আৰু বাকী তল পিনে আপোনাৰ বিৰিয়া দি থোৱা হৈছে, কাৰণ বিৰিয়াত ৰছীটো ফচাই পেলাইহে মানে আপুনি টানিব পাৰিব ৰছীটো। আৰু তেতিয়া মানে সি এটা মানে সঠিক এডজাষ্ট হৈ পেলাই মানে বস্তুটো সঠিকভাৱে মানে ৰৈ যাব। শুনিছে আপোনালোকে আৱাজটো? কাৰণ গধূলিতে নামঘৰত দবা কোবাই, আৰু গধূলি দবাটো কোবালে দবাটো মানে সঠিক শব্দটো আমি শুনা পাব লাগিব, কাৰণ নামঘৰত দবা কোবালে আমাৰ ঘৰলৈকে আমি আৱাজটো শুনা পাব লাগিব। আৰু গাইজ অকল দবাই নহয়, আপুনি চাওক এই দোকানখনত আপুনি খোলৰ পৰা ধৰি, ঢোলৰ পৰা ধৰি, নেগেৰাৰ পৰা ধৰি, মৃদঙৰ পৰা ধৰি মানে সকলোখিনিয়ে মানে বাদ্যযন্ত্ৰ আছে। যোনখিনি বাদ্যযন্ত্ৰ মানে চামৰাৰ লগত জড়িত, সেই সকলো ধৰণৰ বাদ্যযন্ত্ৰ আপুনি ইয়াত পাই যাব।
গাইজ আপোনালোকে দেখিছে এইটো যে মাজে মাজে যে ৰছীটো যে নুৰিয়াই দিছে দেখিছে নাই কাৰণ ওপৰৰ পৰা তললৈও আপুনি ৰছীটো দিব পাৰে দেখিছে ওপৰৰ পৰা তললৈ ৰছীটো বন্ধা আছে কিন্তু তাৰ পাছতো ওপৰৰ পৰা তললৈ বন্ধাৰ পাছত এই মাজত আপুনি এই বান্ধবিলাক দেখিছে মাজত এডাল ৰছী যে আপোনালোকে দেখা পাইছে এইটোক কয় পেট বান্ধ মানে এই বস্তুটো বান্ধি দিয়াৰ পাছত মানে এই ওপৰৰ পৰা তললৈ ৰছীডাল যদি ডাইৰেক্ট থাকে ই সহজে ঢিলা হৈ যাব কিন্তু এই পেট বান্ধি দিয়াৰ পাছত মানে আপোনাৰ সহজে ঢিলা নহয় কাৰণ নামঘৰত গৈ ই কিমান দিনলৈকে নামঘৰত আমাৰ লগত থাকিব ন জড়িত হৈ থাকিব গতিকে এই সময়ত যাতে সহজে যাতে দবাভাগ যাতে ঢিলা হৈ নাযায় যাতে তেওঁক আকৌ লৈ আনিবলগীয়া যাতে নহয় সেইবাবে মানে ঢিলা নহ'বলৈ কাৰণে এনেদৰে পেট বান্ধ দিয়া হয় আৰু এই পেট বান্ধ এয়া দেখিছে আপুনি বিষ্ণুদাক পূৰা ধুনীয়াকৈ মানে ভিতৰৰ ফালৰ পৰা এনেকৈ পেট বান্ধ দি থকা হৈছে দেখিছে এনেকৈ তেওঁ পেট বান্ধ দি আছে পেট বান্ধটো অতিকৈ জৰুৰী বস্তু নহ'লে মানে দবাভাগ ঢিলা হৈ যায় আৰু জানিব পাৰিছোঁ তেওঁ কোৱা মতে বোলে এই পেট বান্ধটো মানে সকলো জেগাতে দিয়া নহয় দবা আপুনি ঢেৰ জেগাত বনাব পাৰিব দবা বনোৱা আপুনি ঢেৰ দোকান আছে কিন্তু প্ৰতিখন দোকানতে আপোনাক এনেকৈ এই পেট বান্ধটো দিয়া নহয় এই পেট বান্ধটো নিদিয়া মানে কেলৈ হয়তো বহুতে নিজৰ স্বাৰ্থৰ কাৰণেও দিয়ে পেট বান্ধটো দিয়াৰ পিছত মানে নিদিলে দবাভাগ মানে সোনকালে ঢিলা হৈ যাব ঢিলা হৈ গ'লে আপুনি দবাটো মানে টানিবলৈ কাৰণে তেওঁক মাতি নিব গতিকে তেওঁৰে প্ৰফিট সেইকাৰণে তেওঁলোকে নিদিয়ে কিন্তু বিষ্ণুদাই মানে এইবিলাক ভাল নাপায় সেইকাৰণে তেওঁ নিজে মানে পেট বান্ধটো দি দিছে কাৰণ এটা নামঘৰৰ বস্তু ন নামঘৰৰ লগত জড়িত বস্তু মানে সেইকাৰণে তেওঁ একদম সুন্দৰকৈ মানে দবাভাগ মানে এনেকৈ পেট বান্ধ দি পেলানি বনাই দিছে আৰু বাকী আপুনি দেখা পাইছে দবাটো অলমষ্ট ৰেডিয়ে হৈ গৈছে দবা এতিয়া বজাব পৰা হৈ গৈছে ন বিষ্ণুদা শুকালেই হ'ল আৰু বাকী অলমষ্ট ৰেডি আপোনাৰ কাম খতম দেখিলে গাইজ আপুনি শুনিবলৈ পালোঁ যে বিষ্ণুদাই কৈছে যে দবাভাগ মানে অলমষ্ট মানে ৰেডি হৈ গ'ল মানে এতিয়া মানে আৰু দবাত তেওঁ কৰিবলগীয়া কোনো মানে কাৰুকাৰ্য কাম আৰু নাই বাকী তেওঁ মানে চব ক্লিয়াৰ কৰিলে আৰু বাকী আপোনালোকে মোৰ ভিডিঅ'টো চাই কেনে পালে মোক জনাব যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে চেনেলটো যোৱাৰ সময়ত আপুনি লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি যাব ছাবস্ক্ৰাইবটো এইটো কাৰণে কৰিব কাৰণ এনেকুৱা যদি বাদ্যযন্ত্ৰৰ লগত আপুনি জড়িত আপোনাক যদি এনেকৈ মানে দৰকাৰী এনেকুৱা কিছুমান যদি ইনফৰ্মেটিভ যদি আপোনাক ভিডিঅ' দৰকাৰ হৈ থাকে আপুনি মোক ছাবস্ক্ৰাইব কৰি দিলে মই এনেকুৱা ভিডিঅ'বিলাক দি থাকিলে আপুনি সহজতে পাব বাকী এইখিনিকে কয় আজি মই ৰবিয়ে আপোনাৰ পৰা এই ভিডিঅ'টোৰ পৰা বিদায় মাগিলোঁ যদি ভিডিঅ'টো চাই ভাল পালে শেষত আকৌ এবাৰ কৈ থৈ যাওঁ আপোনালোকে মোৰ চেনেলটো লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব আপোনালোকে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিলে মানে আমি এনেকুৱা ভিডিঅ'বিলাক বনাবলৈ মানে আৰু এটা মানে বেলেগ এটা ঢৌত মানে আগুৱাবলৈ কাৰণে মানে আমি সাহস পাওঁ অনুপ্ৰেৰণা পাওঁ বাকী এইখিনিকে কয় মই ৰবিয়ে আজি আপোনালোকৰ পৰা এই ভিডিঅ'টোৰ পৰা বিদায় মাগিলোঁ ধন্যবাদ